পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন আৰু এটি ভিডিঅ'লৈ। আজি মই খুব ধুনীয়া এটা আপোনালোকলৈ ৰেচিপি লৈ আহিছোঁ, তিলৰ চাটনিৰ ৰেচিপি। মই তিল 50 গ্ৰাম লৈছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, নিশ্চয় ভাল পাব। এয়া মই বিলাহী এটা পুৰি লৈছোঁ, লগতে মান ধনিয়া অলপমান লৈছোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ, জলকীয়া কেইটামান লৈছোঁ, কেঁচা জলকীয়া আৰু টেঙা এডোখৰ। তেল 2 চামুচ লৈছোঁ, সৰিয়হৰ তেল ডাঙৰ চামুচেৰে। পোনপ্ৰথমে মই তিলখিনি ভাজি ল'ম। তিলখিনি চফাকৈ ধুই মই শুকুৱাই লৈছিলোঁ। 3টা শুকান জলকীয়া দিছোঁ। এতিয়া মই একেলগে ভাজি আছোঁ ল' ফ্লেমত। হাই ফ্লেমত ভাজিব নালাগে, ল' ফ্লেমতে ভাজিব লাগে। এই চাটনিবিধ খাবলৈ খুবেই ভাল লাগে। আপোনালোকে যদিহে খোৱা নাই, এই ধৰণে বনাই খাই চাবচোন, খুব ভাল পাব। কমেণ্ট এটা কৰিব খাই কেনেকুৱা পালে, আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় আপোনালোকে জনাবলৈ নাপাহৰিব। এতিয়া মই তেল 2 চামুচ গৰম কৰি লৈছোঁ। তাতে মই সৰিয়হ অকণ দি, ক'লা সৰিয়হ 2টা, জলকীয়া দি মই ফুটুৱাই ল'লোঁ। এতিয়া তেলখিনি মই ছাইডত ৰাখি দিম। প্ৰথমে মই তিলখিনি পিচি ল'ম, লগতে বাকী সামগ্ৰীখিনি গোটেইখিনি মই ঢালি ল'ম। ঢলা মোৰ হৈ গৈছে। এতিয়া সোৱাদ অনুসৰি মই নিমখ দি দিম। বিলাহীটো মই বাকলি গুচাই লৈছোঁ, পুৰি লোৱা যিহেতুকে। মান ধনিয়াখিনিও ঢালি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। টেঙাডোখৰ পাছত ব্যৱহাৰ কৰিম। অকণমান পানী দি মই খহটাকৈ পিচি ল'ম। চাটনি বুলি ক'লে খহটাকৈ পিচি খায়ে ভাল লাগে। এই চাটনিবিধ মানে যেতিয়া পিছত খাব, তেতিয়া আপুনি ধৰিব নোৱাৰে তিলৰ চাটনি হয় নে বাদামৰ চাটনি হয়, খুবেই ভাল লাগে। টেঙা ৰসকণো ঢালি দিছোঁ, লগতে গৰম কৰি থোৱা কেঁচা তেলখিনি ঢালি দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটাও কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া চব মোৰ ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰি। লগতে পিঁয়াজ অলপ দিছোঁ। আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ।